সপোন এটা কল্পনা কৰিবলৈ বহুত সহজ, কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান। নিজৰ ৰাস্তা নিজেই বিচাৰি লোৱা, কাৰণ তোমাক তোমাতকৈ বেছি কোনেও নুবুজে। স্বাৰ্থপৰ মানুহে ভালদৰে জানে কাক কেতিয়া ইউজ আৰু কেতিয়া ইগনোৰ কৰিব লাগে। ভুল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু একেই ভুল বাৰ বাৰ কৰাটোহে ডাঙৰ ভুল। কাৰোবাৰ পচন্দৰ হ'বলৈ তেনেই সহজ, কিন্তু সদায় তেওঁৰ পচন্দৰ হৈ থাকিবলৈ বহুত কঠিন। মনত ৰাখিবা, ভাল সময়বোৰত তোমাৰ কাষত সকলো থাকিব, কিন্তু বেয়া সময়বোৰত মা-দেউতাৰ বাদে অইন কোনেও কাষত নাথাকে। কেতিয়াও সময় অপচয়ৰ কাৰণে সম্পৰ্ক নাৰাখিবা, ইয়াৰ সলনি সম্পৰ্ক এটাৰ কাৰণে সময় ৰাখা। এটা বাস্তৱ সত্য, যাৰ মনটো ভাল হয় তাৰ কপালখন বেয়া। আপুনি গুৰুত্ব দিবলৈ এৰি দিয়ক, চাব আপোনাক সকলোৱে গুৰুত্ব দিবলৈ আৰম্ভ কৰি দিছে। স্বাৰ্থপৰ পৃথিৱীত সকলোবোৰেই স্বাৰ্থপৰ। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। জোখতকৈ বেছি সময়, সন্মান আৰু গুৰুত্ব দিলে মানুহ সলনি হৈ যায়। মানুহে সহজেই মিছা ক'ব পাৰে, মিছাকৈ হাঁহিব পাৰে, কিন্তু মিছাকৈ কান্দিব নোৱাৰে। কোনোদিনে কাৰো বেয়া হোৱাটো বিচৰা নাই, কিন্তু নাজানো কিয় ভগৱানে দুখ দিবলৈ অকল মুখহে বিচাৰি পায়। ঘৰটো কিমান ডাঙৰ আৰু কিমান দামী সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল ঘৰটোত থাকি আপুনি কিমান সুখী। মানুহ বৰ আচৰিত, সৰুতে পুতলাক মানুহ বুলি ভাবি খেলে আৰু ডাঙৰ হ'লে মানুহক পুতলা বুলি ভাবি খেলে। তেওঁ যদি তোমাৰ পৰা আঁতৰি থাকিব বিচাৰিছে, তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া, কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্ব নাই, সেই সম্পৰ্কত থাকি কি লাভ। কোনোবাই কাৰোবাক হৃদয়খন দিওঁ বুলিয়ে দি নিদিয়ে, বহুত বিশ্বাস আৰু ভৰসা কৰি দিয়ে, সেয়ে সেইখন হৃদয়ক কেতিয়াও কষ্ট দিব নালাগে। প্ৰিয় মানুহ বহুত পালো, যেতিয়া পিছফালে ঘূৰি চালো, মাথো নিজৰ চাহটোৱেই বিচাৰি পালো। জীৱনৰ বাটত কিছুমান মানুহৰ লগত পৰিচয় নোহোৱা হ'লে হয়তো কেতিয়াও গমেই নাপালোহেঁতেন যে মানুহৰ মন কিমান ধৰণৰ হয়। সদায় সাজু হৈ থাকিবা, কাৰণ বতৰ আৰু মানুহ কেতিয়া সলনি হয় কোনো বিশ্বাস নাই। যিজনে আজি তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা, এদিন তোমাৰেই তাৰ আটাইতকৈ বেছি প্ৰয়োজন হ'ব। কষ্ট দি চৰি ক'বলৈ বহুত সহজ, কিন্তু কষ্ট পাই ইটছ অ'কে বুলি ক'বলৈ বহুত কঠিন।